আপোনালোকে চাই আছে ৰাফটাৰ 7 নিউজ আৰু ৰাফটাৰ 7 নিউজত এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত বিশ্ববাসীলৈ সুখবৰ। ব্ৰিটেইনত আৱিষ্কাৰ হ'ল মহামাৰী কৰোনাৰ প্ৰতিষেধক। ইতিমধ্যে ব্ৰিটেইন চৰকাৰে জনালে অনুমোদন। প্ৰথম অৱস্থাত স্বাস্থ্যকৰ্মী আৰু দ্বিতীয় পৰ্যায়ত বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ'ব প্ৰতিষেধক। মহামাৰীবিধৰ প্ৰতিষেধকৰ আৱিষ্কাৰত প্ৰথম দেশ হিচাপে চিহ্নিত হ'ল ব্ৰিটেইন। প্ৰতিষেধকবিধৰ নাম ফাইজাৰ। 95% কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষমতা ফাইজাৰৰ। পুনৰ জনাব বিচাৰিছোঁ ৰাফটাৰ 7 নিউজৰ সমূহ দৰ্শকলৈ এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিশ্ববাসীলৈ ইতিমধ্যে সুখবৰ আহিছে। ব্ৰিটেইনত আৱিষ্কাৰ হ'ল মহামাৰী কৰোনাৰ প্ৰতিষেধক। ইতিমধ্যে ব্ৰিটেইন চৰকাৰে জনালে অনুমোদন। প্ৰথম অৱস্থাত স্বাস্থ্যকৰ্মী আৰু দ্বিতীয় পৰ্যায়ত বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ'ব প্ৰতিষেধক। মহামাৰীবিধৰ প্ৰতিষেধকৰ আৱিষ্কাৰত প্ৰথম দেশ হিচাপে চিহ্নিত হ'ল ব্ৰিটেইন। প্ৰতিষেধকবিধৰ নাম ফাইজাৰ। 95% কৰোনা প্ৰতিৰোধ কৰাৰ ক্ষমতা ফাইজাৰৰ।